জুবিন ক্ষেত্ৰত ওলাইছে চোৰ। পিছে কোন এই চোৰ জানিলে হয়তো আপোনালোকো আচৰিত হ'ব। নমস্কাৰ বন্ধু বান্ধৱীসকল, স্বাগতম জনাইছোঁ আপোনালোক সকলোকে আমাৰ চেনেলৰ অন্য এটা নতুন ভিডিঅ'লৈ। আশা কৰিছোঁ সকলো ভালেই আছে। জুবিন ক্ষেত্ৰৰ পৰা সামগ্ৰী চুৰ কৰাৰ অভিযোগ উত্থাপন হৈছে চিৰঞ্জীৱ কাশ্যপৰ নামত। গামোচা, গীটাৰ, কীবৰ্ডকে ধৰি বহুকেইপদ বস্তু জুবিন ক্ষেত্ৰৰ পৰা নিয়াৰ অভিযোগ উঠিছে এই যুৱকৰ নামত। চুৰি কাৰ্যৰ অভিযোগৰ সন্দৰ্ভত কি ক'লে চিৰঞ্জীৱ কাশ্যপে আপোনালোকলৈ আগবঢ়ালোঁ। হৈ আছে যিহেতু এওঁলোকে গামোচা দিয়ে চহী মাৰি, অসমৰ ৰাইজে গম পায় যোনে যোনে লৈছে, এখন ফটো লৈ যায়। মই নিজৰ ঘৰৰ কাৰণে নহয়, সেই জুবিনদাৰ নামত, সেই প্ৰজেক্ট জুবিনলেণ্ডৰ নামত এওঁলোকে মোক দিয়া বস্তু CCTV তাতে আছে। মই যদি চুৰ, মা দেউতাই মোক চুৰ বনোৱা নাই দাদা। মই এইটো দুখ লাগিছে, মোৰ বিশেষকৈ মা, ভণ্টি আৰু দেউতালৈ বেয়া লাগিছে, আৰু গৰিমা বৌ আৰু গোটেই পৰিয়ালটোলৈ মোৰ বেয়া লাগিছে। কাৰণ বৌহঁতে মোক ইটো ৰূপত মই আগৰ পৰা পোৱা নাই, কিন্তু মোক এইটো সজোৱা হ'ল। আৰু মই ভাবোঁ যে এটা ষড়যন্ত্ৰ। আজি ইমান দিনে মই এটা শক্তিৰ বিৰোধী মই মাত মাতি আছোঁ, কিন্তু শক্তি বুলি নকওঁ, মই ন্যায়ৰ হকে মাত মাতি আছোঁ। আজীৱন মাতি যাম বুলি মই সকলোকে মই চিঞৰি কওঁ। আৰু সেইটো ৰোধ কৰিবলৈ কিন্তু আপোনালোকে চেনেলতো আপোনালোকে দেখিছে, কিছু শক্তিয়ে নিজৰ পেজত মোৰ বিৰোধী কিছুমান পলিটিকেল টিমৰ দালাল পৰ্যন্ত মোক আখ্যা দিছে। তাৰ পিছতো মই মাত মাতি আছোঁ, কাৰণ জুবিনদাই মোক সেই স্কুলখনত বা সেই কলেজখনত পঢ়াইছিলে। 3 মাহৰ ছেমিষ্টাৰৰ পইচা দিছিলে সেই জুবিনদাই। বাইক এখনৰ পইচা ইনষ্টলমেণ্ট দিছিলে। চাউল এক বস্তা চাউল কিনি দিয়ে যেতিয়া ঘৰত চাউল নাথাকে। চ' সেই দাদাৰ চাউল খোৱা ল'ৰাজনে মই চুৰ কৰিব নোৱাৰোঁ। কিন্তু হয়, মোৰ ভুল এটা হ'ল। মই অসমবাসীৰ আগত এইটোও স্বীকাৰ কৰোঁ, ভুলটো ক'ত হ'ল জানেনে? এই যে প্ৰক্ৰিয়াটো মই কাম কৰি আছিলোঁ, এই প্ৰক্ৰিয়াটোত মই অনবৰত গৰিমা বৌৰ লগত টাচত নাই। মই যাব পৰা নাই, কাৰণ বৌ অসুস্থ মানসিকভাৱে। আৰু সেইখন ঘৰত যাই পেলাই প্ৰজেক্ট অলৰেডি ট্ৰাষ্টৰ কাম আছে। মই লাগিলে 10 বছৰ লাগক প্ৰজেক্ট, ট্ৰাষ্ট 10 বছৰ লাগক, হ'বতো। দাদাৰ নামতহে আমি কৰি আছোঁ। কিন্তু যেতিয়া ল'ৰাজনৰ মই সেই টকাৰ কথা আহিল, তাতে যেতিয়া টকা বিভাজন হৈ আছে, ভাগকৈ টকা বোলে বিতৰণ হৈ আছে, তেওঁলোকে কোৱা কথা, যোনে যোনে কৈছে তেওঁলোকক মই নামো ক'ব পাৰোঁ। ভৃগুদাহঁতে জানে, ভালকৈ জানে। তাৰপিছত সীমাবাহঁতে জানে। তেওঁলোকক মই দায় ধৰা নাই, তেওঁলোকে দেখি আছে বস্তুবোৰ কি হৈ আছে, কোনে কোনে কি কৰিছে। আৰু ওলাইছে হেঁতে কথাটো CDC ছাৰক অৱগত কৰা বুলি মই শুনোঁ। কিন্তু মই ভিতৰচৰাভাৱে এইকাৰণে যোৱা নাছিলোঁ, সৰু ল'ৰা, ক'ৰবাত বেছিকৈ সোমাই পাম, এনেই 10টা চকু পৰি আছে। কিন্তু কি হৈছে জানো, ডাঙৰ ডাঙৰ মানুহ আছে, ট্ৰাষ্ট আছে, এখন ট্ৰাষ্ট বহিছে, তেওঁলোকে অৱগত হ'ব চাগে। এই যেতিয়া মোক বস্তুখিনি দিলে, গৰিমা বৌক বুজোৱা হ'ল যে গৰিমা বৌৰ নাম লৈ পেলাই চিৰঞ্জীৱ কাশ্যপে তাইৰ পৰা বস্তু লৈ গৈ আছে। গৰিমা বৌৰ নাম লৈ পেলাই চিৰঞ্জীৱে বোলে ইটো সামগ্ৰী লোৱা গৈছে। কিন্তু কোনোদিন বৌৰ নামটো মই লোৱা নাই। মই যি শপত বুলি নকওঁ, মই ডাঠি ক'ব পৰা, সেইকাৰণে আজি আগুৱাই আহিছোঁ। মোৰ দুখ লাগিছে যে যিখন ঘৰৰ পৰা আহিছোঁ, কোনোদিন আপোনালোকে মোক ভালে মোৰ বাৰ্তা গ'ল। আজি যোৱা 5-6 বছৰ নিউজ মিডিয়া বাৰ্তা ভাল দিলে, আজি প্ৰথমবাৰ নিউজ মিডিয়াত মোৰ বেয়া বাৰ্তা ওলাইছে। আৰু মই কেনেকুৱা জানাখিনিয়ে মোক জানে, মই চুৰ কিন্তু নাই কৰা। আৰু ঘূৰাই দিব লাগে বুলি কৈছিলে, মই আজি ঘূৰাই দিছোঁ। জুবিনলেণ্ডৰ নামত, প্ৰজেক্টৰ নামত, মিউজিয়ামৰ নামত মই লৈছিলোঁ, মই ডাঠি কওঁ, চুৰ নাই কৰা। সেই গাঁওখন বেকৱাৰ্ড, অবিভক্ত দৰঙৰ এখন সৰু গাঁও, ওদালগুৰি জিলাৰ অন্তৰ্গত জেঙেৰাঝাৰ দলংঘাট। হাজিৰা কৰা ল'ৰাকেইটাই কাম কৰিছে, এতিয়া হাজিৰা কৰিব গৈছে কাৰণে স্থগিত ৰাখিছোঁ নিজৰ টকাৰে। মোৰ কথাটো হ'ল, সেই সত্তাটো জীয়াই ৰাখিব লাগিব। মোৰ নিজৰ মাটি সেইখিনি, বোলো এইখিনি মাটিত আইতা, একমাত্ৰ আইতা, দেউতাৰ ভনীও নাই, ককায়ো নাই বা ভাইও নাই। এদিন আইতা ঢুকাই যাব, মাটিখিনি কাক দিম? বোলো ৰাইজৰ হক, ৰাইজৰ হকে কামখিনি কৰোঁ। গোটেই ৰাইজ আছিল তাত। এই যে সামগ্ৰীখিনি দিছে, তাতে শৰাই উত্থাপন কৰিছে, জীৱনত শৰাই চোৱা নাই দাদা মই, CCTVয়ে ক'ব। গীটাৰ এখন দিছে, স্বীকাৰ কৰোঁ, গীটাৰখন মিউজিয়াম, বেয়া গীটাৰ এখন দিছিলে, মিউজিয়ামত থ'ব। মিউজিয়ামত কি থয়? সজাবলৈহে থয়, বজাবলৈতো নথয়। এখন কীবৰ্ড, হাৰমনিয়াম বুলি কৈ আছে, এখন কীবৰ্ড কৈছে যে সেই ল'ৰাজনে কোৱা কথা, CDC ছাৰ বেয়াকৈ তাতে বেয়া অৱস্থাত আছে, ধূলা পৰি আছে। দাদা, এখন আপুনি মিউজিয়ামত থ'ব পাৰে, পুৰণা দিনৰ জুবিনদাৰ বজোৱা কীবৰ্ডৰ নিচিনা দেখিবলৈ হয় চাগে। কিন্তু মোৰ এই ইমানখিনি কোৱা ল'ৰাটোৰ বিবেকত এটা বস্তু সেইখিনি টাইমত আহিব লাগিছিল যে হৈ লওক সেইখিনি। সেইটোৱে মোৰ, কিন্তু মই নিজে স্বীকাৰ কৰোঁ, সেইখিনি নোহোৱাৰ আগত মই জাষ্ট জমাহে কৰি আছিলোঁ। কিন্তু ৰাইজ